কম টকা বিনিয়োগ কৰি হৈ পৰক লাখপতি। ক্ষুদ্ৰ সঞ্চয় আঁচনিয়ে সলাই পেলাব পাৰে আপোনাৰ জীৱন। কম টকা বিনিয়োগ কৰি অধিক উপাৰ্জনৰ কথা ভাবিছে নেকি? তেনেহলে আপোনাৰ বাবে আছে এটি সুখবৰ। পোষ্ট অফিচে গ্ৰাহকৰ বাবে আগবঢ়াইছে আকৰ্ষণীয় আঁচনি। মধ্যবিত্ত বিনিয়োগকাৰীয়ে কোনো স্কিমত বিনিয়োগ কৰাৰ পূৰ্বে দুটা বস্তু ভালকৈ লক্ষ্য কৰে। প্ৰথমে সঞ্চিত ধন যে নিৰাপদে থাকে, দ্বিতীয়টো হ'ল ভাল ৰিটাৰ্ণ যাতে পোৱা যায়। পোষ্ট অফিচৰ কিষাণ বিকাশ পত্ৰ তেনেধৰণৰ এক আঁচনি। ইয়াত বিনিয়োগকাৰীৰ টকা 115 মাহত দুগুণ হয়, অৰ্থাৎ 5 লাখ টকা বিনিয়োগ কৰিলে 10 লাখ টকাৰ ৰিটাৰ্ণ পোৱা যায়। সেয়ে গ্ৰাহকৰ মাজত পোষ্ট অফিচৰ এই আঁচনিৰ খুব জনপ্ৰিয়তা আছে। কিষাণ বিকাশ পত্ৰ কেন্দ্ৰীয় চৰকাৰ সমৰ্থিত আঁচনি, সেয়ে কোনো অনিশ্চয়তা নাই। যিসকলে বিনা ৰিস্কত মুটা টকা উপাৰ্জন কৰিব বিচাৰে তেওঁলোকৰ বাবে এই আঁচনি খুব সুন্দৰ। আচলতে গ্ৰাহকক বেছি মুনাফা দিয়াৰ বাবেই এই আঁচনি আৰম্ভ কৰা হৈছিল। ন্যূনতম 1000 টকাৰে ইয়াত বিনিয়োগ আৰম্ভ কৰিব পাৰি। সৰ্বোচ্চ বিনিয়োগৰ কোনো সীমা নাই। বিনিয়োগকাৰীয়ে যিমান বিচাৰে বিনিয়োগ কৰিব পাৰে। এই আঁচনিৰ আওতাত ছিংগল আৰু জইণ্ট একাউণ্ট দুয়োটাই খুলিব পাৰে গ্ৰাহকে। এজন বিনিয়োগকাৰীয়ে কিষাণ বিকাশ পত্ৰ আঁচনিত একাধিক একাউণ্ট খুলিব পাৰে। 2, 4, 6 বা তাতকৈও বেছি। কোনো বাধা নাই। 10 বছৰৰ বেছি বয়সীয়া নাবালকৰ নামতো খুলিব পাৰে একাউণ্ট। সুদৰ হাৰ। পোষ্ট অফিচৰ ক্ষুদ্ৰ সঞ্চয় আঁচনিত সুদৰ হাৰ প্ৰতি 3 মাহৰ মূৰত নিৰ্ধাৰিত হয়। কিষাণ বিকাশ পত্ৰ আঁচনিত বৰ্তমান 7.5% হাৰত সুদ লাভ কৰে গ্ৰাহকে। এই সুদ দিয়া হয় বাৰ্ষিক ভিত্তিত। 5 লাখ টকা বিনিয়োগ কৰিলে 10 লাখ টকাৰ ৰিটাৰ্ণ। কিষাণ বিকাশ পত্ৰ আঁচনিত যদি কোনোৱে 5 লাখ টকা বিনিয়োগ কৰে আৰু সম্পূৰ্ণ সময় ধৰি টকা জমা কৰে, তেন্তে মেচুৰিটিৰ সময়ত অৰ্থাৎ 115 মাহ পিছত 7.5% সুদৰ হাৰত তেওঁ 10 লাখ টকাৰ ৰিটাৰ্ণ পাব, অৰ্থাৎ সুদ হিচাপে পাব 5 লাখ টকা। উল্লেখযোগ্য যে পূৰ্বে কিষাণ বিকাশ পত্ৰৰ ম্যাদ আছিল 123 মাহ। পিছত সেয়া কমাই 120 মাহ কৰা হয়। বৰ্তমান এই ম্যাদ আৰু কমাই 115 মাহ কৰা হৈছে। কিষাণ বিকাশ পত্ৰত বিনিয়োগৰ ওপৰত কম্পাউণ্ডিঙৰ ভিত্তিত সুদৰ হিচাপ কৰা হয়। প্ৰয়োজনত টকা উলিয়াবও পাৰি। এবছৰৰ পূৰ্বে টকা উলিয়ালে সুদ পোৱা যায়। জৰিমনাও দিব লাগে। এবছৰৰ পৰা 2.5 বছৰৰ ভিতৰত টকা উলিয়ালে সুদৰ হাৰ কমি যায়। কিন্তু 2.5 বছৰৰ পিছত টকা উলিয়ালে কোনো জৰিমনা দিব নালাগে। কিষাণ বিকাশ পত্ৰৰ সুদৰ হাৰতেই সুদ পোৱা যায়। নিউজ 6 এই নিউজ প্লাছ।